हेलो गाइज वेलकाम बैक टू माई यूट्यूब चैनल। আজি ভিডিঅ'টো টুমটুমৰ পৰা আৰম্ভ কৰিছোঁ। আজি মই যাবলৈ আহি আছোঁ বৰ্তমান ৰুমৰ পৰা কামাখ্যা মন্দিৰলৈ। অলপ কামাখ্যা দেৱী দৰ্শন কৰি আহোঁ বুলি বৰ্তমান ৰুমৰ পৰা আহি আছোঁ। ইয়াত ধাৰাপুৰ পাম আৰু ধাৰাপুৰলৈ আহি আছোঁ। ধাৰাপুৰৰ পৰা তাৰপিছত আকৌ বাছত যাব লাগিব। বেছি দূৰ নহয়, তথাপিও বাছত আহিব লাগিব আকৌ। এইবিলাক চাওকচোন, এইখন আপোনাৰ মালিগাঁও নাপাওঁতে যিখন ব্ৰিজ পায় এইখন কি অৱস্থা। মানুহবিলাক কিমান লেতেৰাকৈ থৈছে চাওকচোন। য'ত ইমান ধুনীয়াকৈ ৰং কৰি থৈ দিয়ে আৰু ইমান ধুনীয়াকৈ গোটেই সোপা পিকাই গোটেই অৱস্থা বেয়া কৰি দিয়ে চাওকচোন। এইবিলাক মানুহ চাওকচোন, জাম হৈ আছে বুলি ফুটপাথেদি কেনেকৈ বাইক লৈ গৈ আছে। বাই চান্স যদি ফুটপাথৰ ক'ৰবাত কিবা এটা হৈ থাকে ভাঙি পেলাই, এজন হ'ল পুলিচ, নিজে ট্ৰেফিক পুলিচ, আৰু ক'দি বাইক লৈ গৈছে চাওকচোন। কিমান যে মানুহবিলাক য'ৰে ত'ৰে যেনেকৈ মন যায় মাথে যাই পাব লাগে আৰু খালী। আমি এয়া কামাখ্যা দেৱী পালোহি, কামাখ্যা মন্দিৰ পালোহি মা দৰ্শন কৰিবলৈ। এতিয়া অলপ চলপ কিবা কিনি ধূপ চাকি বাতি অলপ লৈ লওঁ। ধুনীয়াকৈ ইমান ধুনীয়াকৈ ফুল চুলবিলাক আছে দোকানবিলাক। মানুহো আজি বহুত বেছি আছে। আজি যিহেতু শনিবাৰ, কিন্তু আপোনালোকে ভিডিঅ'টো সেইটো পিছত চাব, কিন্তু আজি হ'ল শনিবাৰ। ইমান মানুহ। ইয়াতে অলপ ফুল চুল লৈ লওঁ, চাকি বাতি প্ৰথম চেণ্ডেলযোৰ অলপ খুলি লওঁ, জোতা চেণ্ডেলবিলাক। তাৰপিছত লৈ লওঁ চাকি পাতি ধুনীয়াকৈ। নালাগে কিন্তু লাগে মাছ দিব কাৰণে সেইটো লাগে। চাৰিকেইটা দিন পকাটো চাই লওক, পকাত কি দিম চাই লওক। ড্ৰাই ফ্ৰুট দিম এটা। ড্ৰাই ফ্ৰুট নালাগে। এটা ডাঙৰ দিন সৰু দিম, সৰু দিলে চুনি ডাঙৰ দিব না সৰু দিব নালাগে। মাক দিব লাগিব, 20 টকা মাক দিব লাগে। কাপোৰটো মেইন মাক আগতে কেইবাবাৰো আহিছোঁ, মানে ইয়াত আহি মানে কিবা এটা ভাল পাওঁ, মানে কিবা এটা ভাল লাগে। নমাই দি গুচি আহিব। সরস্বতী দীপয়ং Sagia tuh lagi. Sagia tuh.
আমাৰ চাকি বাতি জ্বলোৱা হৈ গ'লগৈ যিহেতু ভিতৰত কেমেৰা এলাউ নাই সেয়েহে আপোনালোকক ভিতৰখিনি দেখাব নোৱাৰিলোঁ এইটো হৈছে বেক চাইডটো কামাখ্যা মন্দিৰৰ পাৰ চৰাই বহুত আছে বহুত দেখা ৰ'দবা ভাল নহয় কেমেৰা সেইটো কাছৰ পোৱালি এইখিনিতে ওচৰতে ডাঙৰ কাছ এজনী আছিলে কিন্তু আমি ওচৰত অহাৰ লগে কাছজনী পানীত সোমাই গ'লেগৈ এইটো কাছৰ পোৱালি ধুনীয়াকৈ ৰ'দত বহি আছে কাছটো শিলটোৰ ওপৰত পোৱালি কাছ কেমেৰাটো ডাঙৰ আমাৰ এতিয়া সকলোখিনি কাম হৈ গৈছে বৰ্তমান চাকি বাতি জ্বলোৱা সকলো চাই কৰি সকলোখিনি হৈ গ'ল এতিয়া যাওঁ এইটো বেক চাইডে মোৰ মন্দিৰটো আমি যাবলৈ ওলালোঁ মা আশীৰ্বাদ লৈ এতিয়া যাওঁ আৰু মা আশীৰ্বাদ লৈ আহি এতিয়া আমি অলপ কিবা এটা খাওঁ বুলি মানে চাকি বাতি জ্বলাম বুলি খাই অহা নাছিলোঁ ভোক লাগিছে সেয়েহে এতিয়া চাকি বাতি জ্বলাবলৈ যিহেতু অলপ নিৰামিষ ভাত অৰ্ডাৰ দিলোঁ খাই লওঁ এতিয়া ভাতকে মন্দিৰৰ পৰা ওলাই আহিয়ে এইটো আমি এটা ভিউ পইণ্ট পালোঁহি এইটো এটা ভিউ পইণ্ট হয় বহুত ধুনীয়া এটা ভিউ পইণ্ট সিফালেতো আপোনাৰ ট্ৰেইল লাইন আছে বহুত ধুনীয়া ভিউ পইণ্টটো চাবলগীয়া ভিউ পইণ্টটো এইফালে আছে মালিগাঁও এইটো তলত হাইৱেটো এইটো ব্ৰিজবিলাক বনাই আছে এইখন ব্ৰিজ বনাই আছে বৰ্তমান মালিগাঁৱৰ পৰা কামাখ্যালৈ বহুত ধুনীয়া এটা ভিউ পইণ্ট হয় এইটো যাওঁতে আমি গ'লোঁ গাড়ী দি বাছ আছিলে তাৰ ওপৰলৈ বাছেদি গ'লোঁ আহোঁতে এতিয়া আমি চেৰিদি খোজকাঢ়ি কাঢ়ি আহি আছোঁ বৰ্তমান নামি ভাবিলোঁ যিহেতু যাওঁতে গাড়ীত গ'লোঁ আহোঁতে অলপ খোজকাঢ়ি আহোঁ সেয়েহে খোজকাঢ়ি কাঢ়ি নামি আহিছোঁ আগতে আহিছিলোঁ যদিও এইফালেদি মই নামি অহা নাছিলোঁ ফাৰ্ষ্ট টাইম এইফালে নামি আহিছোঁ মানুহ ইমান নাই এইফালে ইমান মানে মানুহ দেখাই নাপালোঁ মই সন্মুখত চাওক না কি ধুনীয়া ভিউ মানে আকাশৰ ৰংটো চাওক না কি ধুনীয়া ভিউ এতিয়া বৰ্তমান মন্দিৰৰ পৰা আহিলোঁ অলপ কাম চাম আছিল কাম চাম কৰি ৰুমলৈ আহি আছোঁ এইটো ভিউটো দেখিলোঁ অলপ ইমান ধুনীয়া ভিউ থেংক ইউ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ধন্যবাদ।